হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু গাইজ আজি আমি আহি আছোঁ শিৱসাগৰ শিৱদৌল ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ। আৰু গাইজ আমি এতিয়া প্ৰথমতে আহি আছোঁ শিৱদৌল আৰু আহি আছে মানস দা শিৱসাগৰ টাউনখন প্ৰায় ৰাস্তাই চিনি পায়, অলি গলি চিনি পাওঁ বুলিও কৈছে এবাৰ, কাৰণ বহুত স্মৃতি ইয়াত বোলে মানস দাই আগতে। গাইজ এতিয়া আমি শিৱদৌলৰ ভিতৰত গৈ আছোঁ চাব। বহুত মানুহ ভিৰ হৈ আছে আজি দেওবাৰ যে বলবম যাব, সেইটো কাৰণে আজি বহুত ভিৰ। কাইলৈ সোমবাৰ, কাইলৈতো চাগে আৰু ভিৰ হ'ব শিৱদৌলৰ ভিতৰত। পূজাই চাকি লৈ লৈছে। গাইজ শিৱদৌলৰ ওপৰলৈ আহি আছোঁ, মানে ভিতৰলৈ আহি আছোঁ। চাওক কিমান বহুত ধুনীয়া লাগিছে, বহুত ভাল লাগিছে ইয়াত আহি। চাকি তাকি লৈ ল'লোঁ, চাকি জ্বলাম এতিয়া। গাইজ তলত কিবা এটা এৰি অহাৰ কাৰণে তললৈ আকৌ যাবলগীয়া হৈছিলে, আকৌ ওপৰলৈ আহি আছোঁ। আৰু শিৱদৌলৰ লগতে শিৱসাগৰ টাউনখনো এবাৰ চাওক। মই বেক কেমেৰা কৰি অলপ দেখুৱাই আছোঁ আপোনালোকক। ভাল লাগিছেনে গাইজ? আৰু মহাদেৱৰ কাৰণেও আপোনালোকে এবাৰ কমেণ্টত লিখক, হৰ হৰ মহাদেৱ। আৰু আমি এতিয়া ভিতৰত সোমাই আহিলোঁ শিৱদৌলৰ চৌহদত। শিৱদৌলৰ চৌহদটো এপাক চাওক, বহুত ভাল লাগিছে। মই পূজা আৰু শিৱদৌলৰ কাষতে এইটো চাওক, জয়সাগৰ পুখুৰী। মই দেখুৱাম আপোনালোকক জয়সাগৰ পুখুৰীটো অলপ শিৱদৌলৰ ভিতৰৰ পৰা ওলাই দেখুৱাম আপোনালোকক। শিৱদৌলৰ ভিতৰৰ চৰা দৃশ্য চাওক, কি সুন্দৰ পৰিৱেশ গাইজ। হৰ হৰ মহাদেৱ। প্ৰথমে আমি আহি ইয়াত হাত মুখ ধুই লৈছোঁ আৰু এতিয়া আমি চাকি জ্বলাই লওঁ। বহুত চাকি জ্বলাইছে মানুহে, আমিও জ্বলাই লওঁ। আৰু গাইজ এইটোৱে জয়সাগৰ পুখুৰী চাওক, বহুত ডাঙৰ এটা বিশাল পুখুৰী। ইয়াত অলপ নামিছোঁ, ৰ'ব নামি দেখুৱাই। পানীখিনিও খুব পৰিষ্কাৰ হয়, বহুত পৰিষ্কাৰ, একদম চাফা লাগিছে, গা ধুবলৈ মন গৈছে। আৰু অলপ নামিয়ে ল'লোঁ, ময়ো উপভোগ কৰোঁ জয়সাগৰ পুখুৰী, আপোনালোকেও অলপ উপভোগ কৰক। আমি এতিয়া শিৱসাগৰৰ শিৱদৌলৰ পৰা গৈ আছোঁ তলাতল ঘৰ, তাৰপাছত ৰংঘৰ। আৰু গাইজ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ইয়াৰ পিছত আহি আছে গাইজ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ ভিডিঅ'। আৰু কোনে কোনে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ ভিডিঅ' চাবৰ কাৰণে আশাৰে বাট চাই আছে, কমেণ্ট কৰি জনাব। আপোনালোকে কমেণ্ট কৰি জনালে মোৰো ভিডিঅ' দি ভাল লাগিব। গতিকে আজিলৈ আহোঁ, বাই, গুড নাইট।